নমস্কাৰ বন্ধুসকল, মই গীতাৰ্থ। আজি আপোনাক টকালৈ আজি নতুন ভিডিঅ' এটা লৈ মই পুনৰ উভতিছোঁ। আজিতো মই শিকাবলৈ গৈছোঁ টাই কেনেকৈ বান্ধিব লাগে। তো মোৰ স্কুলৰ টাই। তো আপোনালোকে কোনোবাই নাজানে যদি গাঁঠি ল'ব পাৰিব, আৰু আপোনালোকে ভাল লাগে যদি লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। আৰু প্ৰথমে আপোনালোকে কি কৰিব লাগিব, তাৰপিছত প্ৰথমে আপোনালোকে এইডাল এনেকৈ ল'ব। এইডাল এনেকৈ ল'ব আপোনালোকে। তাৰপিছত কি কৰিব, এইটো সৰু আৰু এইটো মোটা। তাৰপিছত মোটাটো এই বুলি মোৰ এইটো ৰাইট চাইড, আপোনালোকে এনেকৈ চাব, গতিকে আপোনালোকৰ ৰাইট চাইড এইটো হ'ব। তো এইটো এনেকুৱা ৰাইট চাইড হ'ব। তাৰপিছত আপোনালোকে কি কৰিব, এই এডাল যি আছে এই এডাল ইয়াৰে এনেকৈ তলেৰে আনিব। এনেকৈ আনি এই মোটাডাল এইটো যি ফুটাটো আছে এই ফুটাটোৰ থ্ৰু এনেকৈ পাছ কৰি দিব। এয়া চাওক, এয়া এনেকৈ পাছ কৰি দিব। আৰু এইটোক এনেকৈ পাছ কৰি দি এইটো এনেকৈ ৰাখিব। এইটো আপোনালোকৰ অলপ এনেকৈ দেখা হ'ব। কি কৰিব, তাৰপিছত এইডাল এই পিছেৰে এনেকৈ নিব, পিছেৰে এনেকৈ। তাৰপিছত এনেকৈ আপোনালোকৰ এইখিনি ষ্টেপ কমপ্লিট। কি কৰিব আপোনালোকে, এনেকৈ আৰু পুৰণি এনেকৈ পিছেৰে নিব, নি পেলাই আৰু এই থ্ৰু এনেকৈ পাছ কৰিব। এনেকৈ এইডাল এনেকৈ পাছ কৰিলে, কৰাৰ পিছত কি কৰিব আপোনালোকে, আপোনাৰ এই মানে সোঁহাতখনেদি এনেকৈ, আৰু এইটো যে হৈছে এইটোৰ থ্ৰু এনেকৈ পাছ কৰি দিব। এনেকৈ এনেকৈ পাছ কৰি দিব। এনেকৈ অলপমান এনেকৈ সেইখিনি ঠিক কৰি ল'ব। আৰু এই চব আমাৰ টাই গাঁঠিখিনি মোটামুটি তৈয়াৰ হৈ গ'ল। আৰু তাৰপিছত আপোনালোকে এইডাল এনেকৈ টানি দিব, আৰু এইডাল এনেকৈ গাঁঠি ল'ব। হৈ গ'ল। তো বন্ধুসকল, আপোনালোকে ভাল লাগিছে যদি লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব পুনৰবাৰ। তো ধন্যবাদ বন্ধুসকল, আপোনালোকে মোক